কি খবৰ আপোনালোকৰ? আজি আমি বনাবলৈ গৈ আছোঁ বেলৰ চৰবত। ছিজনৰ ফল হয় আৰু গৰমৰ দিনত বেলৰ চৰবত খোৱাৰ মজাই সুকীয়া হয়। আহক বেলৰ চৰবত কেন্দ্ৰৰ পৰাও আপোনালোকৰ লগত এইটো ভিডিঅ' শ্বেয়াৰ কৰোঁ। মই বেলৰ চৰবত বনাবৰ কাৰণে দুটা বেল লৈ লৈছোঁ। ইয়াৰ পৰা ঠাৰি দুটা গুচাই লৈছোঁ। এতিয়া মই সমানভাৱে কাটিবৰ কাৰণে কটাৰীখনেৰে বেলটো দুফাল কৰিবলৈ লৈছোঁ। খুব সাৱধানে কাটিব যাতে হাতত কোব নপৰে আপোনালোকৰ। মোৰ বেল দুটা ধুনীয়াকৈ পকিছে আৰু আজিৰ যি ভিডিঅ' বনাবলৈ গৈ আছোঁ বেলৰ চৰবতৰ, এইটো আপোনালোকে এমাহৰ পৰা দুমাহলৈকে, মানে আপোনালোকৰ গৰমৰ দিনত যেতিয়া বেল ওলায় তেতিয়াৰ পৰা দুমাহলৈকে আপোনালোকে ধুনীয়াকৈ ষ্ট'ৰ কৰি ৰাখিব পাৰিব। এতিয়া মই এখন সৰু কৰচিৰ সহায়ত বেলৰ ভিতৰৰ আখ যিখিনি আছে আপোনাৰ সেইখিনি উলিয়াই লৈ আছোঁ। মোৰ বেল দুটা খুব ধুনীয়া আছিল আপোনাৰ। কেতিয়াবা কি হয় বেলৰ ভিতৰত পোক লাগে, কিন্তু এই দুটা বেল খুব ধুনীয়া। ভালদৰে গোটেইখিনি উলিয়াই ল'ম মই। এইদৰে আপোনালোকে উলিয়াব। মোৰ গোটেই দুয়োটা বেলৰ পৰা আপোনাৰ এইখিনি আহ ওলাইছে। এতিয়া আপোনালোকে হাতেৰে মোহাৰি গোটেইখিনি যাতে অলপমান ছফ্ট হৈ লয় তেনেকুৱাকৈ মোহাৰি লওঁ। এতিয়া এটা কেৰাহীতকৈ মই আপোনাৰ গৰম পানী হ'বলৈ দিছোঁ এগিলাচ। এতিয়া ভালদৰে মোহাৰি লোৱা বেলৰ আহখিনি পানীখিনিত মই তিয়াই দিম। গেছৰ ফ্লেমটো আপোনালোকে মিডিয়াম টু হাইৰ ভিতৰত ৰাখিব পাৰে আৰু এইখিনি 2 পৰা 3 মিনিটমান সময় ভালদৰে বইল হ'বলৈ দিওঁ। ভালদৰে তলিখন লৰাই দি থাকিব যাতে চাৰিওফালে গৰমটো লাগে। এতিয়া মই গোটেইখিনি কেৰাহীৰ পৰা ট্ৰেন্সফাৰ কৰি লৈ এটা পাত্ৰত লৈ লৈছোঁ। ইয়াত যিখিনি গুটিখিনি আছে আপোনালোকে পাৰিলে বেলৰ গুটিখিনি এই গৰম কৰি উলিয়াই লোৱাৰ পিছতে যিমান পাৰে উলিয়াবলৈ চেষ্টা কৰিব। এতিয়া মই এইখিনি ভালদৰে ছফ্ট হৈছে নে নাই আৰু ভালদৰে মোহাৰি দিব পৰাকৈ দি আছোঁ আপোনাৰ, যাতে ছফ্ট হৈ যায় গোটেইখিনি বস্তু। তাত যদি কিবা টান পাৰ্টো আছে যাতে সেইখিনি ছফ্ট হৈ যায়। এইদৰে এয়া ভালদৰে মই পিটিকি লৈছোঁ গোটেইখিনি। এতিয়া মই এখন চেকনি টাইপৰ পাত্ৰ এটা লৈছোঁ যাতে ইয়াৰ বেলৰ আহখিনি ইয়াত ৰৈ যায় আৰু ইয়াৰ জুচখিনি তলৰ পাত্ৰটোত পৰি যায়। ভালদৰে ঘূৰাই দিয়ক যাতে ইয়াৰ আহখিনি ছেপাৰেট হৈ যায়। আপোনালোকে হাতেৰে খুচিও দিব পাৰে। এইখিনি মনত ৰাখিব যাতে ইয়াৰ আহ বা ইয়াৰ যিখিনি গুটি আছে এইটো তলৰ লিকুইডখিনিৰ লগত জুচখিনিৰ লগত মিক্স হৈ নাযায়। গুটি বা আহখিনি খাবলৈ ভাল নালাগিব। গুটিখিনি আপোনাৰ মুখত যদি পৰি যায় তেতিয়া আপোনাৰ এইটো তিতা লাগিব অলপমান। এইখিনি ভালদৰে উলিয়াই লওক। মোৰ গোটেইখিনি উলিওৱা হৈ গ'ল। এতিয়া দেখিছে আপোনালোকে তলত কি ধুনীয়াকৈ জুচখিনি ষ্ট'ৰ হৈ গৈছে মোৰ। যিহেতু আমি এই বেলৰ চৰবতখিনি ষ্ট'ৰ কৰি ৰাখিম, গতিকে ইয়াত আমি কিছুমান বস্তু এড কৰিব লাগিব। এতিয়া চাওক কি ধুনীয়াকৈ আপোনাৰ গোটেইখিনি গুটি আৰু আহ ছেপাৰেট হৈ গ'ল। এতিয়া জুচখিনি ভালদৰে বেলেগকৈ ওলাইছে। এতিয়া মই ইয়াত এড কৰিম আপোনাৰ চেনি মই সৰু বাতিৰ সহায়ত 2 বাতি চেনি দিছোঁ। প্ৰায় আপোনাৰ ওজন কৰে যদি 200 গ্ৰামমান হ'ব। এটা বেলত মই 100 গ্ৰামমানকৈ দিছোঁ। এইখিনি ভালদৰে লৰাই মিক্স কৰি লৈছোঁ। আমি ইয়াক হিট কৰিবলৈ আছেই, গতিকে আপোনালোকে একেবাৰে মিহি কৰি ইয়াত যাতে মিক্স হৈ যায় তেনেকুৱাকৈ গুটি দিব নালাগে। এতিয়া মই ইয়াত দি আছোঁ আপোনাৰ ব্লেক চল্ট অলপমান, আৰু এটা ফ্লেভাৰৰ কাৰণে মই
ইয়াত ইলাইচি দি আছোঁ। এইখিনিও মই মিক্স কৰি দি আছোঁ। ভালদৰে মিক্স কৰি দিব যাতে ইয়াত গুটি গুটি হৈ নাথাকে নিমখখিনি, সেইবাবে লৰাই দিয়াটো দৰকাৰ। এতিয়া মই কেৰাহীটো গৰম হ'বলৈ দিছোঁ। আগতে কোৱাৰ দৰে মই এইখিনি এইবাৰ হিট কৰিব লাগিব যাতে চেনিখিনি বইল হৈ যায় আৰু প্ৰিজাৰ্ভ কৰি ৰাখিবৰ কাৰণে মোৰ সুবিধাত থাকে আৰু ইয়াৰ থিকনেছটো বাঢ়িব। তেতিয়া গৰমৰ দিনত যেতিয়া আপোনালোকে বেলৰ চৰবত খাব, তেতিয়া এইখিনিৰ লগত আপোনালোকে আধা গিলাচ বেলৰ কনচেনট্ৰেটেড চৰবতৰ লগত আপোনালোকে আধা গিলাচ পানী মিক্স কৰি তাত আইচ কিউব দি দিব আৰু তেতিয়া খাই চাব ইমান ধুনীয়া লাগে। এইখিনি ভালদৰে হিট হ'বলৈ দিয়ক। মই প্ৰায় 5ৰ পৰা 6 মিনিটমান সময় হাই ফ্লেমত ৰাখি হিট কৰি লৈছোঁ। মোৰ হিট কৰা হৈ গ'ল। এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। যিহেতু আমি ষ্ট'ৰ কৰি ৰাখিম, তাত অলপমান এচিডটো আনিব লাগিব আপোনাৰ। সেইকাৰণে মই লৈছোঁ এটা নেমু। নেমুখিনি মই গুটি মিক্স নোহোৱাকৈ আপোনাৰ জুচখিনি উলিয়াই লৈছোঁ। নেমুৰ ৰসখিনি প্ৰায় আধা বাতিমান হৈছে মোৰ। এতিয়া ঠাণ্ডা হ'বলৈ এতিয়া জুচখিনিত আপোনাৰ বেলৰ জুচখিনিত মই এই নেমুৰ ৰসখিনি দি দিছোঁ। এইখিনি ভালদৰে আপোনাৰ মিক্স হ'বলৈ দিয়ক। তাৰপিছত মই ইয়াত আৰু ফ্লেভাৰৰ কাৰণে জিৰা মিক্স কৰি দিছোঁ। জিৰা প্ৰায় 2 চামুচ দিছোঁ মই আপোনাৰ। জিৰা দিলেও ফ্লেভাৰটো ভাল হয়। এইটো অপশ্যনেল হয়, আপোনালোকে দিলে দিব পাৰে। মই ভাল পাওঁ যাৰ কাৰণে এইখিনি দিছোঁ। এয়া হ'ল মোৰ বেলৰ চৰবত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।